আপুনি অলপ অলপ সৰুকৈ লিখিব হা সৰুকৈ লিখিব অলপ কুইজ কণ্টেণ্ট লিখক 1.5 3 নম্বৰ 1.5 কুইজ কণ্টেণ্ট লিখক না ভাই লাভ হ'ব container number 2 1.360 gram 60 gram कौन तो है ये सब लगे ना केक हो जाएगा लाल तो मारी थी ना चावल पब्लिक की रखे रहते नहीं लेकिन जब बोले कौन हो container number 2 1.360 gram ড্ৰাগছৰ হাব বুলি আপুনি এক্সাক্টলি ক'ব নোৱাৰে আমি যোৱা কিছুদিন মানে আমি লাষ্ট 1 ইয়াৰ ধৰি আমি অলপ আমি আমাৰ ফালৰ পৰা যিখিনি কৰিব পাৰোঁ এটা আমি এটেম এটা লৈ আছোঁ এগেইনষ্ট ড্ৰাগছ মানে আৰু আমাৰ মানে যিখিনি কেছ আছে ড্ৰাগছ ইউজৰ ইয়াতে তো আমি আমাৰ এটা চিনচিয়াৰ এফৰ্ট এটা আমি লৈ আছোঁ ইয়াতে তো লাষ্ট 1 ইয়াৰ আমি মোৰ দেন 45 কেছ ইয়াৰ ৰেজিষ্টাৰ হৈছে মোৰ দেন 100 ড্ৰাগছ প্লেয়াৰ আমি অলৰেডি এৰেষ্ট কৰিছোঁ তো আমি ট্ৰাই কৰি আছোঁ জনসাধাৰণে অলপ যদি এই ক্ষেত্ৰত আমাক সহায় সহযোগিতা কৰে তো আমি ভাবোঁ যে চিৰাং জিলাখন আমি ড্ৰাগছ মুক্ত কৰিবলৈ সক্ষম হ'ম আজিও ইয়াত বাসুগাঁও চহৰত আমি এজন ড্ৰাগছ পেডলাৰ ধৰিছোঁ ইয়াতে তেওঁ আমি পজিশ্যনত সাইক'ট্ৰপিক ছাবষ্টেঞ্চো পাইছোঁ কেছো পাইছোঁ বাইক এখনো পাইছোঁ আমাৰ ইনভেষ্টিগেশ্যন চলি আছে পৰৱৰ্তী সময়ত ইনভেষ্টিগেশ্যনৰ যিখিনি ডিটেইলছ আপোনালোকে গম পাব কিমান কি পাইছে আজি 7টা কণ্টেইনাৰ আছে এপ্ৰক্সিমেটলি 2 গ্ৰামমান হ'ব লাগে ৱেইট ড্ৰাগছ পেকেট যেটো ইউজুৱেলি ইণ্টাৰনেশ্যনেল হয় চিৰাং জিলাৰ লগত কেনেকৈ জড়িত হ'ল অলপমান কিবা তথ্য পাতি জানিব চিৰাং জিলা একচুৱেলি কানেক্টেডটো অসমৰ নহয় ভাৰতৰ নহয় পৃথিৱীৰ চব জেগাই কানেক্টেড আজিকালি যিহেতু মিনছ অফ কমিউনিকেশ্যনবিলাক খুব ডেভেলপ গতিকে বিভিন্ন জেগাবিলাকৰ পৰা ড্ৰাগছ পেডলাৰবিলাকে এইবিলাক আহৰণ কৰে আৰু আমাৰ জিলাত যেতিয়া তেওঁলোকে এইবিলাক এক্টিভিটি আৰম্ভ কৰে আমি অন দ্য বেচিছ অফ প্ৰায়ৰ ইনফৰমেশ্যন আমি তেওঁলোকক মানে যিখিনি আইনী কাৰ্বাই আমি এইখিনি তেওঁলোকৰ মানে কাৰণে কৰোঁ এতিয়া আৰু কি ধৰণৰ ছাবষ্টেঞ্চ ইতিমধ্যে পোৱা গৈছে ড্ৰাগছত বিভিন্ন ধৰণৰ ভেৰাইটিজ মষ্টলিটো হিৰ'ইন আমাৰ ইয়াতে মষ্টলি হিৰ'ইন সাইক'ট্ৰপিক ছাবষ্টেঞ্চ হিচাপে আৰু যিখিনি টেবলেট যিখিনি ইউজ কৰে য'ত মানে সাইক'ট্ৰপিক ছাবষ্টেঞ্চ থাকে সেইখিনি তেওঁলোকে ইউজ কৰে নাৰ্কটিক্স